নমস্কাৰ। আজিৰ এই ভিডিঅ'খনত আমি আলোচনা কৰিম এটা প্ৰাচীন আৰু গৌৰৱময় জনগোষ্ঠী পানিকা জাতিৰ ওপৰত। পানিকা জাতিৰ ইতিহাস আৰু পানিকা জাতিৰ উৎপত্তি কেনেকৈ হ'ল তাৰে বিষয়ত আজি আমি আলোচনা কৰিম। সৰ্দাৰাইজ, আপোনালোকে যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ তেনেকুৱা ইনফৰমেশ্যন ভিডিঅ' মই আপোনালোকক দি থাকিম আৰু আপোনালোকে বহু কথা ইয়াৰ পৰা জানিব পাৰিব। ঠিক ধৰি লোককৃষ্টি শতাব্দী ধৰি পৰস্পৰ সংস্কৃতি আৰু লোককৃষ্টিৰে সমৃদ্ধ ভৰা এটা মৰ্যাদাপূৰ্ণ জাতি হৈ গ'ল পানিকা জাতি। পানিকা জাতি ভাৰতৰ আদিবাসী মূলৰ এক প্ৰাচীন জনগোষ্ঠী। সিহঁত মূলতঃ ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ, ছত্তীশগড়, বিহাৰ, পশ্চিমবংগ আদি ঠাইত বসবাস কৰা লোক। কিছুমান অঞ্চলত ইহঁতক অনুসূচিত জাতি SC আৰু কিছুমান ঠাইত OBC হিচাপে স্বীকৃতি লাভ কৰিছে। পানিকা জাতিৰ উৎপত্তি কেনেকৈ হ'ল? পানিকা জল আৰু পানী মানে জল আৰু জল শব্দৰ পৰা উৎপত্তি হৈছে বুলি বহুতো গৱেষকসকলে মত প্ৰকাশ কৰিছে। ইহঁতৰ প্ৰধান ধৰ্মীয় বিশ্বাস বুঢ়া-বুঢ়ীৰ পূজা, গুড়াই পূজা, কৰ্মা পূজা, সাৰনা ধৰ্মৰ উপাসনা এইবিলাকে পানিকা সমাজে বিশ্বাস কৰে। পানিকা সমাজৰ জনপ্ৰিয় নৃত্য আৰু সংগীত হৈ গ'ল কৰ্মা পূজা, ঢোল মাদলৰ গান, ঝুমৰ এইবিলাকে হৈ গ'ল পানিকা সমাজৰ জনপ্ৰিয় নাচ। সমাজ এতিয়া হৈ গ'ল পানিকা জাতি অসমৰ ইতিহাস। এতিয়া পানিকা সমাজ প্ৰায়ভাগ অসমতে বসবাস কৰি আছে আৰু অসমত তেওঁলোকৰ ইতিহাস আৰু অসমৰ তেওঁলোকৰ ঐতিহ্য কেনেকুৱা কি ধৰণৰ আছে এইবিলাকো জনাটো বহুত দৰকাৰ। গতিকে অসমত পানিকা সমাজৰ ইতিহাস আৰু ঐতিহ্য কেনেকুৱা আছে তাৰ বিষয়তে কিছু কথা কৈছোঁ। যে অসমত পানিকা জাতি মূলতঃ চাহ জনগোষ্ঠীৰ এটা অংশ হৈ পৰিছে। ব্ৰিটিছৰ শাসনকালত অসমত 1830 পৰা 1900 চনলৈকে এই আদিবাসী লোকসকলক ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ, ছত্তীশগড়, পশ্চিমবংগ আদিৰ পৰা তেওঁলোকক বাগিচাত কাম কৰিবলৈ লৈ অনা হৈছিল। ফলত অসমত পানিকা জনগোষ্ঠীয়ে চাহ বাগিচাৰ উন্নয়ন, চাহ শ্ৰমিকৰ সমাজৰ গঠন ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ অন্তৰ্গত বহুদিনৰ পৰা ST দৰ্জাৰ বাবে আন্দোলন অব্যাহত আছে বা আন্দোলন কৰি আছে। শিক্ষা, স্বাস্থ্য, সাংস্কৃতিক ভাষা সংৰক্ষণ আৰু সামাজিক উন্নয়নৰ ইহঁতৰ মুখ্য দাবী। পানিকা জাতি ভাৰতৰ এক প্ৰাচীন পৰিশ্ৰমিক আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ জনগোষ্ঠী। অসমৰ চাহ জনগোষ্ঠী সমাজ গঠনৰ ইহঁতৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। পানিকা সমাজৰ ইতিহাস আৰু উৎপত্তি কেনেকুৱা হৈছিল গোটেইখিনি মই বস্তুটো দাঙি ধৰিলোঁ আপোনালোকৰ আগত। গতিকে ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা জানিবলগীয়া বা কিবা ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে, আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।